হেল্ল' ভিউয়াৰ্ছ, আসাম টেট 2021 ফলাফল ইতিমধ্যে প্ৰকাশ পাইছে। আশা কৰোঁ আপুনি আপোনাৰ ফলাফল পাবলৈ সক্ষম হৈছে। আপুনি যদি কোৱালিফাই হৈছে আপোনাক আন্তৰিক অভিনন্দন জনালোঁ। আৰু আপুনি যদি কোৱালিফাই হ'ব পৰা নাই আপুনি হতাশ নহ'ব। OMS sheet আৰু এনচাৰ কি প্ৰকাশ পোৱালৈকে অপেক্ষা কৰক। OMS sheet আৰু এনচাৰ কি প্ৰকাশ পোৱাৰ পিছত হয়তো আপোনাৰ স্ক'ৰ চেঞ্জ হ'ব পাৰে। এইকাৰণে আপুনি যদি মনত পেলায় আপুনি দেখিব LPৰ ক্ষেত্ৰত যেটো CDP এটা সাবজেক্ট আছিল, এই সাবজেক্টটোত কিছুমান বিতৰ্কিত প্ৰশ্ন আছিল। বিতৰ্কিত প্ৰশ্নৰ উত্তৰ নিশ্চয় বিতৰ্কিত হ'ব। গতিকে আপুনি OMS sheet আৰু এনচাৰ কি পোৱাৰ পিছত নিশ্চয় আপুনি কিছুমান প্ৰশ্নৰ উত্তৰৰ বিপৰীতে আপুনি চেলেঞ্জ কৰাৰ সুবিধা পাব পাৰে। সেই ক্ষেত্ৰত আপুনি আপোনাৰ স্ক'ৰ কাৰ্ড চেঞ্জ কৰিব পাৰিব। নেক্সট যদি আমি কথা পাতোঁ LPৰ EVSৰ ক্ষেত্ৰত, EVSত প্ৰশ্নবোৰ কিছু টান হৈছিল, যাৰ কাৰণে প্ৰাৰ্থীসকলে ভাল নম্বৰ পাবলৈ সক্ষম হোৱা নাই। আমি দেখিছোঁ যিসকল কেণ্ডিডেটে কোৱালিফাই হৈছে তেওঁলোকক EVS আৰু CDPত কম নম্বৰ পাইছে, যাৰ বাবে তেওঁলোকৰ এগ্ৰিগেট ইমান এটা ভাল হোৱা নাই। লগতে এই দুটা ছাবজেক্টৰ কাৰণে EVS আৰু CDPৰ কাৰণে কিছুমান কেণ্ডিডেটে কোৱালিফাই হ'ব পৰা নাই। আপুনি LPৰ CDP আৰু EVSত কিমান নম্বৰ পালে আমাৰ কমেণ্ট ছেকশ্যনত আপুনি শ্বেয়াৰ কৰিব পাৰে। নেক্সট যদি আমি কথা পাতোঁ ইপিৰ ক্ষেত্ৰতো আমি দেখিছোঁ যে কিছুমান প্ৰাৰ্থীয়ে একেটা ছাবজেক্ট অৰ্থাৎ CDPত কিছু কম নম্বৰ পাইছে। এই CDPত কম নম্বৰ পোৱাৰ বাবে এগ্ৰিগেট সিমান এটা ভাল হোৱা নাই আৰু এই CDPৰ কাৰণে বহু কেণ্ডিডেটে কোৱালিফাই হ'ব পৰা নাই। ইয়াতে আপোনাৰ SS খুব টান প্ৰশ্ন দিছিল। এই SSৰ কাৰণেও বহু কেণ্ডিডেটে হয়তো কোৱালিফাই হ'ব পৰা নাই। ইয়াৰ বিপৰীতে মেথামেটিক্স, আপোনাৰ এছামিছ আৰু ইংলিছ এই প্ৰশ্নবোৰ তুলনামূলকভাৱে কিছু সহজ হৈছিল, যাৰ কাৰণে প্ৰাৰ্থীসকলে এই তিনিটা ছাবজেক্টত কিছু নম্বৰ পাবলৈ সক্ষম হৈছে। কিন্তু এই SS আৰু এই CDPৰ কাৰণে বহু কেণ্ডিডেটে কোৱালিফাই হ'ব পৰা নাই। আমি দেখিছোঁ নগণ্য নম্বৰৰ ব্যৱধানতো কিছুমান কেণ্ডিডেটে কোৱালিফাই হ'ব পৰা নাই। কিছুমানে হয়তো 88 পাইছে, 89 পাইছে, তেনেকুৱা আমি পাইছোঁ। চ' এই কেণ্ডিডেটসকলৰ স্ক'ৰ কাৰ্ড চেঞ্জ হ'ব পাৰে OMS sheet আৰু এনচাৰ কি প্ৰকাশ পোৱাৰ পিছত। নিশ্চিতভাৱে কিছুমান হয়তো বিতৰ্কিত উত্তৰ পোৱা যাব। তো সেই ক্ষেত্ৰত আপুনি চেলেঞ্জ কৰাৰ এটা সুবিধা পাব আৰু আপুনি আপোনাৰ স্ক'ৰ কাৰ্ড চেঞ্জ কৰিব পাৰিব। চ' আমি এই ক্ষেত্ৰত কোনো অফিচিয়েল নটিফিকেশ্যন পালে বা কোনো অফিচিয়েল খবৰ পালে আমি আপোনালোকক নিশ্চয় অৱগত কৰাম। আৰু আমিও আশা কৰোঁ যে 17 তাৰিখলৈকে OMS sheet আৰু এনচাৰ কি প্ৰকাশ পাব আৰু সেয়া আমিও এনালাইজ কৰিম। গতিকে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিব পাৰে। আপুনি কোৱালিফাই যদি হোৱা নাই আপুনি হতাশ নহ'ব। আপুনি অনাগত দিনবোৰৰ বাবে আপুনি যদিও কোৱালিফাই হ'ব পৰা নাই আপুনি হতাশ নহয়। আপুনি অনাগত দিনবোৰৰ বাবে প্ৰস্তুতি লৈ থাকিব পাৰে আৰু সুযোগ নিশ্চয় আপোনাৰ হাতত আহিব। আপুনি সেই সুযোগৰ সৎব্যৱহাৰ কৰিব পাৰিব। চ' আমি আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।